আজি 28টা ইউপিএস সেন্টার কেস দি পেলাই পেন্ডিং কৰি থলে আপোনাৰ কি লাভ হৈছে কিবা লাভ হৈছে জানো এইটো কেস কৰি পেলাই বড়ো মিডিয়াম স্কুলটো হ'ব দিয়া নাই তাৰমানে আপোনাৰ বহুত লাভ হৈছে নেকি না আপোনাৰ ডাঙৰ ডাঙৰ চিনি মানে ইয়াত ওলাইছে এইটো কৰি পেলাই আমিতো দেখিবলৈ পোৱা নাই ইফালে গৈ ভূমিপুত্ৰ একেলগে থাকিম আমি যেতিয়া মন ঠিক কৰোঁ একেলগে থাকিম তেতিয়া আমাক আৰু মনত পেলাই দিয়ে আপোনালোকে ইয়াৰ কাৰণে যোগ্য নহয় আমাক পুনৰ মনত পেলাই দিয়ে তো সেইকাৰণে আজি বড়োসকলৰ সংগ্ৰামটো এটা ন্যায্য প্ৰাপ্য অধিকাৰৰ কাৰণে সংগ্ৰাম এইটো আমি সৃষ্টি কৰা সংগ্ৰাম নহয় এইটো পৰিৱেশে সৃষ্টি কৰা সংগ্ৰাম আৰু এনেকুৱা সংগ্ৰাম অকল বড়োলেণ্ড নহয় আজি বিদৰ্ভ ৰাজ্য বিচাৰিছে গোৰ্খালেণ্ড বিচাৰিছে তেলেংগানা বিচাৰিছে ইয়াত মানে ঝাৰখণ্ড বিচাৰি আছিলে এই সকলোকে কৈছিলে এটা সময়ত লালু প্ৰসাদ যাদৱে আজি হীৰাকৰণীয়া ডাঙৰীয়াই বোলে কৈ আছে মই থাকালৈকে বড়োলেণ্ড হ'বলৈ নিদিওঁ কোন হীৰাকৰণীয়া এই হীৰাকৰণীয়াই সাহস কৰি ভাৰত ৰাষ্ট্ৰৰ তলত নাথাকো বুলি সংগ্ৰাম কৰিব গ'লে গ'ল আজি সংগ্ৰামীসকলৰ আধা ৰাস্তাত এৰি আহি আজি ভাৰত চৰকাৰৰ স্বৰ্ণাগত হৈছে দৰমহা খাই আছে ভাৰত চৰকাৰৰ আৰু এইসকলে বড়োসকলক মনত কৰি দিব আহিছে আপোনালোকে এইটো ভাল কৰিছে এইটো ভুল কৰিছে আপুনি জীয়াই থাকিব বা নাথাকিব ইয়াৰ আমি কোনো কথা আমি চিন্তা কৰিব নোৱাৰো কিন্তু বড়োসকল ভূমিপুত্ৰ হিচাপে ইয়াৰ ন্যায় পাবই লাগিব এই কথাটো আমি কেতিয়াও মানে হাৰ নামানো ইয়াৰ কাৰণে আমি এইকাৰণে আজি অসম চৰকাৰ ভাৰত চৰকাৰ ৰাজনীতিৰ নামত ৰাজনীতি কৰিলে নহ'ব ইলেকশ্যন আহিলে লম্ফ জম্ফ কৰিলে নহ'ব যোৱা ইলেকশ্যনৰ আগত পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ আগত বিজেপিয়ে কৈছিলে আমি যদি ক্ষমতালৈ ভূমি পাত্তা দিম আৰু 5 মাহ আছে চৰকাৰ আৰ পি শৰ্মা ডাঙৰীয়া পাহৰি গ'ল আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ অফিচত তাই কৈছিলে মই যদি 100 কথা নামানো 100 লগত নাথাকো মোৰ পাপ লাগিব আমি ভাবিব বিচৰা নাই তেখেতে জীয়াই থাকক দীৰ্ঘায়ু হওক আৰু জাতিৰ কাৰণে দেশৰ কাৰণে কাম কৰিব পাৰক কিন্তু এই কথাটো আমাক ক'ব নালাগিছিলে হয়তো 50 বছৰ আগৰ কছাৰীবিলাকক ক'লে পাহৰি গ'লহেঁতেন এই গিলাচমান আপং খাই পেলাই আৰু এই আজি এই কছাৰীবিলাক নাই আজি সেই কছাৰী নাই এছেম্বলি ইলেকশ্যনৰ আগত ক'লে এমএলএ কেণ্ডিডেটবিলাকে আমাক জিকাই দিয়ক আমি ভূমি পাত্তা দিম সেই একেই এমএলএ বিলাকে এতিয়া কৈছে বড়োবিলাকত ভূমি পাত্তা দিব নালাগে ৰাস্তা ঘাট বনাব নালাগে তাত কাৰেণ্ট দিব নালাগে স্কুল গঠন কৰিব নালাগে তেনেহ'লে আমাৰ ৰাস্তা আমি লোৱা কি ভুল আছে আমাক যদি এনেকাই কৰে আমাক পৃথক কৰি দিয়ক যদি আমাক আপোনাৰ মৰম কৰিবলৈ সাহস নাই সন্মান দিবতো আপোনাৰ সাহস নাইয়ে আমাক আমি আপোনাক যুগে যুগে সন্মান দিলোঁ আমাক এক ইঞ্চিত সন্মান দিব নোৱাৰে মৰম দিবলৈ সাহস নাই তেনেহ'লে আপুনি আমাক ধৰি ৰখাৰ কি যুক্তি আছে আমাক বিদায় দিয়ক এইটোৱে সবচে ডাঙৰ সলিউশ্যন